বন্ধুসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল চাগে। আৰু মোৰ কেনেকুৱা সেইটো চাগে গম পাইছে। মোৰো বহুত ভাল। আৰু মই এতিয়া যাব লৈছোঁ কলেজলৈ। আৰু বুকুখন ঠিপ ঠিপ মাৰি আছে কাৰণ মাৰ্কশ্বিট আনিব যাওঁ। কি যে নম্বৰ পাইছোঁ নাজানো, আৰু গৈ পালেহে জানিম। এতিয়া হাঁহি আছোঁ আৰু আহোঁতে মই কান্দি কান্দি আহিব লাগিব। আৰু ইমান ৰ'দ নহয়, এতিয়া দুপৰীয়াখন যাবলৈ মন যোৱা নাই, কিন্তু উপায় নাই, 1টা বজালৈকেহে দিব। আৰু এতিয়া মোৰ দেৰিয়ে হৈছে, জল্দি জল্দি গৈ থাকোঁ। আৰু মই বহুত দিনৰ পিছত মোৰ পুৰণা এটা কুৰ্তি পিন্ধিছোঁ, চাওক কেনেকুৱা লাগিছে ক'বচোন দেই। পুৰণা কুৰ্তি আৰু বহুত ভাল লাগিছে। আৰু ভাল লগা কাৰণটো কি জানেনে? আগতে মোলৈ ঢিলা আছিলে, এতিয়া টান হৈ গ'ল মোৰ, সেইকাৰণে বহুত বেছি ভাল লাগিছে পিন্ধি। ঠিক আছে, আমি গৈ থাকোঁ হা। তাৰপিছত কলেজত সোমাই আকৌ ক'ৰবাত সোমাব লাগিব, বজাৰ চজাৰ কৰিম। যদি সম্ভৱ হয় ভিডিঅ' কৰিম আৰু দেখুৱাই থাকিম আপোনালোকক। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু জনাব নাপাহৰিব কেনেকুৱা লাগিল ভিডিঅ'টো চাই, আৰু সম্পূৰ্ণ চাব দেই। ঠিক আছে, আমি গৈ থাকোঁ তেন্তে। মাৰ্কশ্বিট ল'ব আহিছোঁ। হে ভগৱান, বিৰাট ভয় লাগিছে দেখোন। এতিয়া মাৰ্কশ্বিট লোৱাৰ চাইনটো কৰিব লৈছোঁ, মানে মই যে মাৰ্কশ্বিট পালোঁ সেইকাৰণে। আৰু হাঁহিছোঁ, মই হাঁহি হাঁহি ল'ব খুজিছোঁ। নাজানো আৰু দেই কিমান আছে নাম্বাৰ। মানে কি হয়, পাছ কৰিছোঁ বুলি যদিও জানিছোঁ, তথাপি নাম্বাৰটো নেদেখালৈকে ভাল লাগি নাথাকে ন। কিমান হয় বা পাৰ্চেণ্টেজ, নৰ্মছ ৰৈছেনে নাই বা নাজানো। আৰু কৃষ্ণ, পালোঁ। এইখন চাওক, আপোনালোকক পিছত জনাম দেই। মাৰ্কশ্বিট পাই গ'লোঁ আৰু ভয় লাগি আছিলে। আৰু এতিয়া মাৰ্কশ্বিট ল'লোঁ, একেবাৰে মাৰ্কশ্বিটখন লেমিনেশ্যন কৰি মেলি লওঁ। আকৌ কলেজ আহিব লাগিবই, নিবলৈ আছে পাছ চাৰ্টিফিকেট, সেইকাৰণে। আৰু এতিয়া বজাৰ চজাৰ কৰি লওঁ। আৰু মাৰ্কশ্বিটখন পালোঁ যেতিয়া চিন্তা নাই, এতিয়াহে একদম দিল খুচ। ঠিক আছে, এতিয়া গৈ থাকোঁ হা। আকৌ বজাৰ চজাৰত আপোনালোকক লগ পাম আৰু দেই। এতিয়াহে অকণমান ভাল লাগিছে, এতিয়া গৈ থাকোঁ। আৰু এতিয়া কিবা কিবি এটা খাবগৈ লাগিব, ভাতো খাই অহা নাই ঘৰত ভয়তে। এতিয়া গৈ খামগৈ আৰু ধুনীয়াকৈ দেই। ঠিক আছে, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। কলেজৰ কাষতে বেংকটো, গতিকে কিমান সুবিধা চাওকচোন। এতিয়া আছোঁ বেংকত, গতিকে জানিছে আৰু বেংকলৈ কিয় আহিছোঁ ন। বজাৰ আছে, গতিকে বেংকৰ পৰা উলিয়াই লওঁ, ভাল তেতিয়াহে কিনিব পাৰিম নে কি কয়। গতিকে এতিয়া বেংকত আছোঁ, এতিয়া কিনি মেলি লওঁ। আৰু ইমান গৰম দুপৰীয়া, গতিকে ভাবিছোঁ পেহী তালৈ যাওঁ নেকি। যদি যাওঁ আপোনালোকক দেখুৱাম বাৰু। এতিয়া ইয়াত কিমান দেৰি হয় চাওঁচোন, লাঞ্চ টাইমো হৈ আছে, গতিকে উলিয়াই লওঁ আৰু ন। বজাৰ কৰিব আছেই, আৰু মনটো মানে বেছি ফূৰ্তিটো, সেইকাৰণে কেইটামান সৰহকৈ উলিয়াব লাগিব। আৰু ৰাতি খানাটো ধুনীয়াকৈ খাব লাগিব নে কি কয়। ঠিক আছে, বেংকত সোমাই লওঁ, নহ'লে মানুহবিলাকে মোক বলিয়া বুলি ভাবিব দেই। ঠিক আছে, এতিয়া আমি উলিয়াই লওঁ, তাৰপিছত আকৌ লগ পাম আৰু। পেহী ঘৰ আহি মাত্ৰ সোমাইছোঁহি, আৰু পেহী ইমান ধুনীয়া ধুনীয়া ফুল কৰিছে নহয়, আপোনালোকক দেখুৱাম বাৰু ফুলখিনি। বহুত ধুনীয়া হয়। আৰু চাওকচোন, আহি পোৱাৰ মাত্ৰকে ঠাণ্ডা দিছে খাবলৈ। এতিয়া খাই লওঁ। এইটো খুলি দিব লাগে, খুলি দিব লাগে, এটা হাতে নোৱাৰোঁ ন। আৰু আমাৰ এয়া পেহীদেউক অকণমান দেখুৱাই দিওঁ, এইফালে চাই দিয়ক, সৌৱা কাম কৰি আছে। সাপৰটো খুলি দিয়া নাই ভালকৈ। আৰু এতিয়া অকণমান খাই লওঁ। আৰু আমাৰ এই ডগীটো বিস্কুট খাই আছে, দেখাই দিছোঁ। এতিয়া আমি খাই লওঁ। ভাল লাগি গৈছে, ইমান বেছি গৰম উঠিছিলে নহয়, এতিয়া ঠাণ্ডা যিহেতু ভাল লাগি গৈছে। পেহীয়ে কৰা ফুলৰ দুপামান ফুল আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ' কৰি ভালদৰে দেখুওৱা নাই, কেতিয়াবা দেখুৱাম বাৰু। কিমান ধুনীয়া লাগিছে নহয়। পেহীয়ে কৈছে আগতে ফুলি গ'ল বুলি, আৰু দুখনমান মই ফটো মাৰিলোঁ, তাকো আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিছে জনাব দেই। একেবাৰে আহিয়ে ভাতত ধৰিলোঁ, আৰু ঠাণ্ডা খাই লৈ চাহ তাহৰ চিষ্টেম নাই, একদম ভাতত ধৰিছোঁ। আৰু এইফালে এইকেইটা চাওক, আমাৰ সৌ দুটা দেখিছে, আৰু এইফালে সৌৱা গোটেইবোৰ আমাৰ ঘৰৰে হয়। আৰু গোটেইকেইজন জেণ্টছ, তাৰ লগতে মই আছোঁ। আৰু এইফালে বাইদেউহঁতে যা যোগাৰ কৰি আছে ভাতৰ। আৰু এতিয়া ভাতকেইটা খাই লওঁ। এইফালে তিনিটাই লগ লাগি বিৰাট কথা পাতিছে, মোৰ মাত নুশুনিব আপোনালোকে। আৰু ভাত খাইছোঁ আজি কলডিলৰ সৈতে ব্ৰইলাৰ মাংস, গতিকে ধুনীয়াকৈ খাই লওঁ ভাতকেইটা হা। ভাতখিনি খাই লওঁ। আৰু পেহী দোকানত আছে, আমি ভাত খাব নাই, কাৰণ গোটেইখিনি আমি ভাত খাবলৈ ল'লোঁতো, সেইকাৰণে আপোনালোকে পেহীক দেখা নাই। পেহীয়ে পিছত খাব, বাইদেউহঁতৰ লগত খাব আৰু। ঠিক আছে, আমি খাই লওঁ দেই। এইকেইটা পূৰা খাইছে, চাওক একদম পূৰা খাইছে, পূৰা খাইছে। আৰু এইপিনে খাইছে নে, সেইপিনে হেৰিও খাইছে, পূৰা খাইছে। কিয় মোক লাগিব নি? মোক লাগিব বোলে, পূৰা খাইছে যে। ঠিক আছে, হা খাই লওঁ। ঠিক আছে, খাই লওঁ দেই। বলিয়া এইকেইটা
হেলমেট কিনিব সোমাইছোঁ, ভিডিঅ' কৰা নাই, মানুহ ঢেৰ আছে, অকণমান লাজ লাগিছে, গোটেইখিনি মতা মানুহ আছে সেইকাৰণে। আৰু হেলমেট চাওক, ইমান ধুনীয়া ধুনীয়া হেলমেট আছে নহয়, আৰু ইমানেই হেলমেট আছে, মোক যেন হেঁচা মাৰিব। চাওকচোন চাৰিওফালে হেলমেট। এনেই গৰম, তাতে জুইত মাংস বনাইছোঁ, কেমেৰা লটি ঘটি হৈ গৈছে দেখিছানে। আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ নৰ্মছটো ৰ'ল, গতিকে মাংস ভাত খাই দিওঁ আৰু, কিন্তু ইমান বেছি ভাল হোৱা নাই দেই। মই বজাৰৰ পৰা আহি পালোঁ তেতিয়াৰ পৰা ভিডিঅ' এতিয়ালৈকে কৰাই হোৱা নাই। আৰু এতিয়া একেবাৰে বনাই মেলিও আজৰি হৈ আহিলোঁ। এতিয়া খাই লওঁ আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো শ্বুট কৰোঁ। আৰু মাংস বনাইছোঁ দেখিছে আপোনালোকে, গতিকে এতিয়া ধুনীয়াকৈ খাই লওঁগৈ। আৰু ভোক লাগি আছে যিহেতু আজি পেহীৰ ঘৰত সোনকালে ভাত খালোঁ। এনেই মানে আমাৰ ঘৰত আজিকালি খোৱা বহুত দেৰি হৈ যায়, 2:30-3টা বাজে, কিন্তু আজি 1টা বাজি যোৱাৰ পাছতে ভাত খালোঁ, সেইকাৰণে বহুত বেছি ভোক লাগিছে। কিন্তু পেহী ঘৰতো মাংস ভাত খাই আহিছোঁ, আকৌ এতিয়াও মাংস, মানে কৈছোঁ ন, মাংস খাই খাই আমনিও লাগিছে আৰু গেছ কৰে ন বেছিকৈ খালে, কিন্তু খাই ভাল পাওঁ, কি কৰিব, সেইকাৰণে খাব লাগে। ঠিক আছে, এতিয়া মই ভাত পানী খাওঁ আৰু বনাই মেলি আহিলোঁ, গোটেই অৱস্থা বেয়া, জুইত গৰমত বনাই এতিয়া ভাতকেইটা খাই লওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। এনেই আৰু ওলাই গ'লে আপোনালোকক দেখুৱালোঁ, আৰু বজাৰ কৰা দেখুওৱা নহ'লে, যিহেতু হেলমেট কিনিব সোমাইছিলোঁ দেখিছে আপোনালোকে, কিন্তু হেলমেট কিনা নহ'লে। আমি যিটো কিনিম বুলি ভাবিছিলোঁ সেইটো অনলাইনত, মানে ফ্লিপকাৰ্টত নাছিলে চাইজটো, সেইকাৰণে ভাবিলোঁ ইয়াত শ্ব'ৰুমৰ পৰাই কিনো, কিন্তু ইয়াতো সেইটো হেলমেট বিচাৰি পোৱা নগ'ল। এতিয়া এমাজনত পালোঁ আৰু তাতে অৰ্ডাৰ দিয়া হ'ল, সেইকাৰণে কিনা নহ'লে। আৰু ভাগৰ জুগৰো লাগিলে, সেইকাৰণে বেলেগ বজাৰো কৰা নহ'লে। আৰু সৰু সুৰা 2-এটা কৰিলোঁ, সেইবোৰ নেদেখুৱালোঁ আৰু আপোনালোকক। আৰু এতিয়া যাওঁ আৰু সেইকাৰণে ভিডিঅ'টো ভালদৰে সম্পূৰ্ণ কৰা নহ'লে। আৰু এতিয়া ভাত পানী খাওঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আপোনালোকৰ মোৰ অকণমানি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব, আৰু যদি ভাল লাগিল যি কৰিব লাগে কৰি দিব। তেতিয়াহ'লে আজিলৈ টাটা, বাই বাই।